আপনার লগত থাকে আজি তো লাস্ট ভিডিও হব এখানে হ্যাঁ খাইছো এটা আজি কি করবা কিছুমান মানুহ বিশ্বাস করাই পাপ ক্যামেরা বন্ধ করে না এইটো আপোনাৰ ৰাস্তাত পৰি গৈছিল এটা মই ডিংক মণ্ডপত এটা উঠাই লৈ আহিছোঁ দিয়কচোন চাওঁ এতিয়া প্ৰেংকটো মই তাক খোৱা বুলি ক'ম এইটো অপৰা বটলটো শেষ কৰিছোঁ বুলি চাওঁ আছে কি কয় তাই মোৰ লগত এতিয়া হেলমেট থৈ আহিছোঁ আপোনাৰ হেলমেট থোৱাৰ লগে গম পাব তাই হাতাব ন হেলমেটটো হেলমেট থোৱাৰ লগে আপুনি গৈ তাই লৈ তাক হেলমেট দিব লাগে ঠিক আছে Wah, কৈ আছো লাল কলেজ কিন্তু নাজানো কিয় লৈ যাই আছে নহলে মোক যাই পিনে গম পাম লৈ যাইছে আহক আমি যাই থাকো ফটাফট হ্যাঁ উঠিছে সেইকাৰণে হ্যাঁ খাইছো এটা আজি কি করবা কোৱাচোন কি করবা হ্যাঁ কি একো নকৰো চ' গাইজ সি যেতিয়া মোক গাড়ীত বটলটো দেখাইছে আৰু ড্ৰিংক কৰি আহিছোঁ বুলি কৈছে যেতিয়া মই তাৰ ওচৰত আছিলোঁ তেতিয়া মই অলপ গোন্ধও পাইছোঁ তেতিয়া মই ভাবিলোঁ সিটো আজিলৈ এনেকুৱা কৰা নাই এনেকুৱা কিয় কৰিছে মই বহুত খং আছিলোঁ গাইজ খঙতে মানে মই তাক একদম মাত দিয়া নাই মই ঠিক আছে তোমাৰ যি মন তাকে কৰা মোক একো নক'বা আজিৰ পৰা মই একো ভিডিঅ' নবনাওঁ বুলি খং উঠি গৈছে আপোনাৰ লগত থাকে আজি তো লাস্ট ভিডিঅ' হ'ব মোৰ আপোনালোকৰ হয় নেকি কিয় কিয় গাইছে এইটো ৰিজনটো তো আপোনালোকে নিজে চাব নিজে গম পাব আজি কি এফচি আহিছোঁ দিয়কচোন আপোনাৰ লগত বিলটো কোনে ভৰিব জানে অঞ্জনে ভৰিব হয় কি নহয় মোৰ যে ইমান খং উঠিছিল ন গাইজ KFC আহি পাই মানে মোক সোমাব খোজা নাই সি মোক জোৰ জবস্তি লৈ গৈছে ভিতৰত আৰু এইটো হৈছে বোলে ফৰপিছৰ বাকেটটো হয় ডাইনি ডাইনি হয় ডিপ সসে স্পাইসি নন স্পাইসি স্পাইসি এইটো বিল কৰি ল'ব পাৰে ফ্ৰেঞ্চ ফ্ৰাইজ কোল্ড ড্ৰিংক কম্বো আহিব কেনে লাগছে একদম বেয়া লাগিছে চ' গাইজ ভিতৰটোতো পূৰা খালী আছে আৰু মই যি খঙত আছিলোঁ মই তাক একদমেই মাত দিয়া নাই কিয় খঙত কিয় আজি ইমান কিয় খঙত কিয় তোমাৰ ভিডিঅ' কৰা চাব আজি পৰা ভিডিঅ' কৰা বন্ধ কিয় সেনেকা কেমেৰা বন্ধ কৰি না মনটো এনেই বেয়া কিয় 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 মোক খুলি লাভ নাই না গমে পোৱা হয় নেকি মন ইমান কিয় বেয়া কিছুমান মানুহ বিশ্বাস কৰে তাৰ কথাবিলাক শুনি কেনে গাইজ মোৰ ইমান খং উঠিছে সেইকাৰণে মই KFCৰ পৰা একো নোখোৱা কৰি পেলাই খঙতে তলত ওলাই আহিছিলোঁ সেইকাৰণে পিছে পিছে সিও আহিলে মাজে চালা প্লেন কৰি আছে তাই क्या बोला तूने बड़ा हरामी हो बेटा সঁচা কিটা अरे कहना क्या चाहते हो আসলে তোমার আশা করি এটা সেখানে লড়ছি মনে পড়ে देखा आपने लापरवाही का नतीजा है मस्त जोक मारा रे গাইজ মানে মোৰ লগত আজি বহুত বেয়া কৰি ফ্ৰেংক কৰিলে মই ইমান ভয় খাই গৈছিলোঁ আৰু ইমান বেয়া লাগিছে সি কোনোদিন এইবিলাক বস্তু নাখায়ো এইবিলাক বস্তু হাত দিয়া নাই তো সি মোক আজি প্ৰেংক কৰিছে মানে মই কিন্তু সঁচাই ভাবি লৈছিলোঁ কি খাইছে সি এনেকুৱা এক্টিং কৰিছে গাড়ীত এনেকুৱা বটলো ৰাখিছে মোক দেখুৱাইছে কিন্তু মই বহুতখিনি গাইজ ভয় খাই গৈছিলোঁ কিন্তু কি কৰিম কি নকৰিম মানে আজি কান্দো অৱস্থা হৈ গৈছে আৰু মোক দেখি পেলাই আপোনালোকে চাগে গমে পাইছে মই একদম মন চন বেয়া হৈ গৈছে সি মোৰ লগত মিছা কথা কৈছে কিন্তু এতিয়া গম পাওঁ বদমাছটো মোৰ লগত প্ৰেংক কৰি কিনে আছে কিয় কৰিছে আজি ইমান প্ৰেংক প্ৰথমবাৰ কৈছে মোৰ বহুত ভয় লাগিছে চ' গাইজ প্ৰেংক সি বহুত কৰিলে
এতিয়া সঁচা কথা যিহেতু কৈ দিলে আৰু এতিয়া আমিও গৈ আছোঁ আৰু KFCত আৰু বাকী সি সঁচা কোৱাৰ কাৰণে মই আকৌ KFCত আমি উভতি আহিলোঁ, কাৰণ যিহেতু আমি বস্তুবিলাক লৈছিলোঁ, লৈ পেলাই এনেকুৱাই টেবুলত থৈ পেলাই আমি ওলাই গৈছিলোঁ। আগতে বিলটো পে' কৰি দিছে, সেইকাৰণে সিহঁতেতো একো কোৱা নাই, আমি ওলাই গৈছোঁ। যি নহওক কিয় মোৰ মনটো এতিয়া অকণমান লাইট ফিল হৈছে গাইজ, কাৰণ সি সঁচা কথা কৈ দিছে। কিন্তু এনেকুৱা যদি সি কৰিলে হয় ন, একদম মই তাৰ লগত মাতে নিদিলোঁ হয়, মই ইয়াৰ পৰা ওলাই গৈছিলোঁ, এনেকৈ ঘৰতে গুচি গ'লোঁ হয়। আৰু আজি আমি ইয়াতে লৈছোঁ হট এণ্ড স্পাইচি চিকেন বাকেট, য'ত 4 পিচ চিকেন আছিলে, আৰু লগতে লৈছোঁ ফ্ৰেঞ্চ ফ্ৰাইজ আৰু ক'ল্ড ড্ৰিংক। লগতে 2 ধৰণৰ মেয়নিজ দিছে ইয়াতে। চ' গাইজ KFC আজি মই প্ৰথমবাৰ আহিছোঁ। নাজানো ইয়াৰ খোৱা বস্তুবিলাক খোৱাত কেনেকুৱা লাগিব। মইতো ভাবিছোঁ দেখাত মানে যেনেকুৱা আছে সেনেকুৱা ভালে লাগিব বুলি আশা কৰিছোঁ। আৰু ক'ল্ড ড্ৰিংকটো ইমান ডাঙৰ গ্লাছত দিছিলে, পূৰা যে খাব পাৰিম কি নাই মোৰ তাৰো নাই ঠিক গাইজ। ফাৰ্ষ্ট ষ্টাৰ্ট কৰোঁ, কেনেকুৱা লাগে। কেনেকুৱা KFC আজিলৈ টেষ্ট কৰি পোৱা নাছিলোঁ। চ' গাইজ এনেতো ঠিকেই আছে, ঠিক ঠাকে আছে KFC, ইমান বেয়া নহয়, ভাল নহয়। মেক্সিকানটো বহুতেই হাৰ্ড, চাওক এয়া ইমান হাৰ্ড কি। ত' গাইজ ইয়াতকৈতো ভাল আমি ঘৰত চিকেন পকৰা আজি খাওঁ 10 rupees 15 rupeesৰ। এয়া টোটেল কিমান পৰিছে আমাৰ? 670 617 rupeesত গাইজ এইকেইটা। 617ৰ মই যদি ঘৰত গাইজ মাংস আনিলোঁ হয়, গোটেইবিলাক মিলি পেলাই আমি খাব পাৰিলোঁ হয়। 2 পিচ মাংসত আকৌ ইমান টান। বাট এনে ঠিকেই আছে গাইজ। চ' গাইজ ফ্ৰাইজটো চাওক, ফ্ৰাইজ না একদম ক্ৰাঞ্চি থাকিব লাগে। এয়া ফ্ৰাইজ চাওকচোন কিমান ডাঙৰ আৰু এয়া পিং পিং কৰি আছে। ফ্ৰাইজটো যিহেতু একদম ক্ৰাঞ্চি হ'ব লাগে, আৰু যিহেতু ক্ৰাঞ্চি আছে, কিছুমান আছে এয়া ফ্ৰাইজটো ভালে আছে, কিন্তু কিছুমান একদম এনেকুৱা। আৰু লাষ্টতে ক'ল্ড ড্ৰিংকটো কি ক'ম, ক'ল্ড ড্ৰিংকটো সকলোৱে খায় আৰু ক'ল্ড ড্ৰিংকৰ টেষ্টটো একেই থাকে। KFC চিকেনৰ ক্ৰাঞ্চিনেছটো গাইজ মোক বহুতেই ভাল লাগিছে। তাৰ যোনটো আউট লেয়াৰ আছিল ন, ইমানেই টেষ্টি আছিল আৰু ইমানেই কুৰুম কুৰুম লাগিছে ন খোৱাৰ পিছত, মানে চাউণ্ডটো যে ওলাইছে সেইটোতো বেছি ভাল লাগিছে। কিন্তু তাৰ ভিতৰত চিকেনটো ন গাইজ একদম লবৰৰ নিচিনা হৈ গৈছে, ভিতৰত মানে চফ্ট চিকেনটো নাছিলে, একদম লবৰ হৈ গৈছিল, যিটো চবাওতেও মোৰ বহুত কষ্ট হৈ আছিল মুখত। ইয়াত যদি মই দিব যাওঁ 10ৰ ভিতৰত 3 খাম। KFC সকলোৰ মুখতে শুনো, সেইকাৰণে ময়ো আহি পাইছোঁ। আৰু পূৰাখিনি চাগে মই ফিনিছ কৰিব নোৱাৰিমেই গাইজ। ফ্ৰাইজটো ভালে আছিল, কিন্তু কিছুমান একদম লেহুকা ক্ৰাঞ্চি নাছিলে। ইমান খাব পৰা নাই, আধা পেক কৰিবলৈ লৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আহক যাই। চ' গাইজ আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি কেনে জনাব নাপাহৰিব। আৰু নয়নৰ প্ৰেংক ভিডিঅ'টো কেনেকুৱা লাগিল, সি কোনো ধৰণৰ প্ৰেংক কৰিব আচলতে নাজানে, আৰু আগে পিছে এনেকুৱা কৰি পোৱা নাই। কেমেৰাৰ আগত তাৰ লাষ্টটোহে আগত লাগে, কিন্তু মোৰ লগত কেনেকুৱা কৰিছে ভগৱানে জানে। আজি সি কেনেকুৱা যে কৰিলে ময়ো গম নাপাওঁ। সি মোক জাষ্ট ক'ৰবাত যাম বুলিহে মাতিছিল, কিন্তু সি মোৰ লগত যে ইমান ডাঙৰ প্ৰেংক কৰি আছে যে মই একদমেই গম নাপাওঁ। ভিডিঅ'টো মোৰ অৱস্থা আপোনালোকে চাইছে কেনেকুৱা হৈ গৈছিল। চ' গাইজ আজি বেছি লং নকৰোঁ ভিডিঅ'। ভাল লাগিছে যদি কমেণ্ট, লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব যিসকলে নতুন আছে কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ এৰিছোঁ, বাই। সুরেৰে জোকালে জড়তাৰ উদাসীহে